যাবার কত পারবো তোমার কি হল ভালো লাগিছে চাও কি হইছে ভালো লাগিছে হেল্ল গাইস কি হাল আপোনালোকৰ ভালে আছে না ময়ো ভালে আছো আজি এটা নতুন ভিডিঅ'লে ষ্টাৰ্ট কৰিছো আজি মামাৰ বাৰ্থডে সেলিব্ৰেট কৰিব আমি দলগোবিন্দ মন্দিৰত আহিছো আপোনালোকে হেকলা ভিডিঅ'টো চাই থাকিব বলক এটা ভিডিঅ'টো আৰম্ভ কৰো গাইস এটা কথা আপোনালোকে গম পাইছে না মোৰ হেয়াৰ ষ্টাইলটো কেনেকুৱা হৈছে গাইস মন্দিৰৰ ভিতৰত আমি অলপ চাকি জ্বলাই লওঁ খাবলে দি আছে আমিও খাবৰ কাৰণে লৈ আহিলো খাই আছো তামান টেষ্টি বহুত ভাল লাগছে আৰু এক পাতি লওঁ ৰ Guys, আজি বহুত ভাল লাগিছে বেছি মানুহ নাই অলপ মামাৰ লগত ঘণ্টাটো বজাই দিলো Guys, ইয়াৰ পৰা 8টা কেক লৈ ললো মামাৰ কাৰণে Guys, ধৰিব পাৰিছে নে আমি কোনফালে গৈ আছো আপোনালোকে দীৰ্ঘস্থায়ী মন্দিৰত আহি পাইছে নে কমেন্ট কৰি জনাবচোন তোমাৰ ভাগৰ লাগিছে নে গাইস বহুত ওপৰত মন্দিৰ বহুত ভাল লাগিছে কি হল তোমাৰ যাবার কত পারবো তোমাৰ কি হল ভালো লাগিছে চাও কি হইছে ভালো লাগিছে গাইস ভাগৰি গলো গাইস আমি দীৰ্ঘস্থায়ী মন্দিৰ পাই গলো এতিয়া আমি মন্দিৰৰ দৰ্শন কৰিম গাইস আজি বহুত গৰম কিন্তু মানুহ বেছি নাই ভালো লাগিছে মই আজিলৈ দীৰ্ঘস্থায়ী মন্দিৰত 2বাৰ আহিলো বহুত ভাল লাগে ইয়াতে আহি গাইস আমি ইয়াতে অলপ ধূপ চাকি জ্বলাই লওঁ মই মামাইতাৰ লগত চাকি জ্বলাই আছো মাও আছে লগত গাইস আমি এতিয়া দৰ্শন হ'বলে ভিতৰত সোমাই গলো
ভিতৰত বহুত গৰম গাইজ। আমি এতিয়া দিগগশ্বৰী মন্দিৰ পৰা ওলালো। এতিয়া আমি আৰু এটা নতুন ঠাইত যাম। বলক যাওঁ। আমাকে ভোট খাব নালাগে হা আমাৰ চিৰিতে উঠাম কিন্তু নামাকে নালাগে। নামাকে পুতুক নালাগে। গাইজ বহুত গৰম, অলপ ঠাণ্ডা খাই লওঁ। আমি ক'ত আহি গ'লো ধৰিব পাৰিছেনে? চাওকচোন গাইজ কিমান ধুনীয়া ৰিজৰ্টখন। গাইজ এইখন হৈছে খাৰখোৱা ৰেষ্টুৰেণ্ট, দৰঙত আছে। ইমান ধুনীয়া লাগিছে হয়নে গাইজ? गाइस देखिए कितना सुंदर मस्ती है। টেষ্টি আছে নে?